নমস্কাৰ জনাইছোঁ সকলোকে। মই আজি বেচনৰ লাডু ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। আৰু এতিয়া কাপৰ জোখত 4/1 ভাগ মই ইয়াতে ঘি লৈছোঁ। তাৰপিছত আৰু সেইটো কাপেৰে মই 1 কাপ বেচনো দি লৈছোঁ। আৰু এতিয়া এইখিনি লৰাই থাকিব লাগিব। আৰু এই গোটাবোৰ ভাঙি দি গৈ থাকিম এনেকৈ। আৰু এয়া দেখিছেনে অলপ টাইম ভাজি লোৱাৰ পিছত বেচনখিনিৰ কালাৰটো চেঞ্জ হৈছে ধুনীয়াকৈ। আৰু ইয়াতে মই আকৌ এচামুচ ঘি দি লওঁ আৰু ধুনীয়াকৈ লৰাই থাকিম। আৰু ইয়াতে মই এচামুচ ঘি দি লৈছোঁ। ঘিবোৰ একেবাৰে দি নিদিব, এনেকৈ অলপ অলপকৈ ঘিবোৰ দিব, তেতিয়া জোখৰ হ'ব আৰু খাবলৈও ভাল লাগিব। ইয়াতে 1 কাপ ঘিৰ প্ৰয়োজনেই হোৱা নাই। ইয়াতে প্ৰায় মই 7-8 চামুচমান ঘি ব্যৱহাৰ কৰিছোঁ আৰু ঘিৰ প্ৰয়োজন নাই ইয়াতে। এনেকৈ অলপ টাইম লৰাই থাকিলে এইখিনি হৈ যাব। হৈ গৈছে এইখিনি। এতিয়া মই থাল এখনত উলিয়াই লওঁ আৰু এতিয়া মই অলপ টাইমৰ বাবে ঠাণ্ডা হ'বলৈ দিম। ভিডিঅ'টো ৰাতি বনাইছোঁ কাৰণে কালাৰটো অলপ চেঞ্জ হৈছে, একো নাই। ইয়াতে অকণমান ইলাইচি গুড়িও দি লৈছোঁ আৰু আধা কাপ চেনি মই গ্ৰাইণ্ডাৰত গুড়ি কৰি ইয়াতে দি দিছোঁ। এতিয়া এইখিনি মই ভালকৈ সানি লওঁ। আৰু সানি লোৱাৰ পিছত মই ইমানখিনি জোখত লাডু কৰি বনাই ৰাখি থম।
বনাবলৈ একেবাৰে সহজ নহয়নে বাৰু সেইবাবে আপোনালোকে এবাৰ ঘৰতে বনাই খাই চাব নিশ্চয় মোৰ মতে ভালে পাব খাই আৰু ভিডিওটো কেনে পালে কমেন্টত জনাব আৰু ভিডিওটো যদি ভাল লাগিছে লাইক এটা কৰি দিব আৰু চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব আজিলৈ ভিডিওটো ইমানতে সামৰিছো বাই বাই